তো হেল্ল' ফ্ৰেণ্ডছ, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এটি অন্য ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'টো হ'ল যিহেতুকে আজি দশমী। তো দশমীত মানে দুৰ্গা মাক কেনেদৰে মানে আজি বিসৰ্জন দিয়া হয়, তো সেইটো মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। এতিয়া বৰ্তমানটো গম পাইছে পূজা শেষ, আজি আৰু লাষ্ট হয় দশমী যিহেতুকে। তো ইমান দিনে অপেক্ষাৰ অন্তত মানে অপেক্ষা কৰি মানুহে কিমান দিনৰ পৰা দুৰ্গা পূজা আহিব বুলি কয়। অপেক্ষাত অন্তত আজি শেষ আৰু মুঠতে। তো গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, লগতে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ দেৱী দুৰ্গা মাক কেনেকৈ বিসৰ্জন দিয়া হয়। তো ঠিক আছে বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই থাকিব। অকণমান পিছতে লৈ যোৱা হ'ব বিসৰ্জনৰ কাৰণে। তো এতিয়া বৰ্তমান সেন্দুৰ খেলিছে আমাৰ আই মাতৃসকলে বৰ্তমান দুৰ্গা মাৰ লগত। আমাৰ আই মাতৃসকল দেখিছে নিশ্চয় মাৰ আশীৰ্বাদ বুলি কয়। তো মাৰ আশীৰ্বাদ লাষ্ট হয়, দশমী হয়। তো এতিয়া বৰ্তমান এইটো সেন্দুৰ খেলা শেষ হ'ব। সেন্দুৰ খেলা শেষ হ'লেহে মানে গাড়ী আহিব, গাড়ী আহি কিনে আকৌ বিসৰ্জনৰ কাৰণে লৈ যোৱা হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো শেষ পৰ্যন্ত চাই থাকিব। Sometimes I wonder why you keep talking like you don't give a fuck about me. You've got a piece of me, and honestly, my life wouldn't be the same without you. And babe, we're not just friends, are we? More than friends, we just have a man, don't you? You think I'm stone cold, tripping, made himself being teased. I just wanna below, yeah. Don't lie to me, no, no, don't lie to me, don't lie to me, don't lie to me, no, no, don't lie to me, no, no. তো বন্ধুসকল, এইখিনিতে আপোনালোকে দেখিবলৈ পাইছে ৰাম লক্ষ্মণ সীতা। তো এইটো কোনো প্ৰতিমূৰ্তি নহয়, এইখিনি অৰিজিনেল মানুহ হয়। আৰু এনেদৰে ইহঁতে মানে ৰাম লক্ষ্মণ সীতাৰ ভাও ধৰিছে। Sometimes I wonder why you keep talking like you don't give a fuck about me. You've got a piece of me, and honestly, my life wouldn't be the same without you. And babe, we're not
তো বন্ধুসকল এনেদৰে মানুহৰ ভিৰ ভাৰ কৰি থকা দেখা পোৱা গৈছে দেৱী দুৰ্গা মাক বিসৰ্জন যে কেনেদৰে দিয়া হ'ব সেইটো চাবৰ বাবে আৰু লগতে আপোনালোকে দেখিবলৈ পাইছে এই পুখুৰীটোতে মানে দেৱী দুৰ্গা মাক বিসৰ্জন দিয়া হ'ব এইটো ৰেলৰে পুখুৰী হয় হেল্ল' গাইজ তো আপোনালোকে দেখিছে এইটো পুখুৰী হয় এইটো আদিম যুগৰ পৰা ইয়াতে মানে বিসৰ্জন দি আছে দেৱী মাক তো গতিকে এই বছৰৰ ইয়াতে হৈছে এইটো একচুৱেলি আমাৰ ৰেলৰে পুখুৰী হয় তো ইয়াতে মানে আজি বিসৰ্জন দি আছে বৰ্তমান দুৰ্গা মাক তো এয়া অলৰেডি আৰু দেৱী মাক লৈ আহিছে বৰ্তমান গাড়ীত কঢ়িয়াই লৈ অনা হৈছে তাৰপিছত ইয়াৰ পৰা নামাব ইয়াতে সেইটো এনেকৈ নামাই কেনে ইয়াৰ পৰা ইয়াতে বিসৰ্জন দিয়া হ'ব এই বছৰ মানে কি হয় মানে আমাৰ এইটো পুখুৰী একচুৱেলি পাৰ্মিশ্যন দিয়া হোৱা নাছিলে যিহেতুকে এইটো এটা একচুৱেলি পুখুৰীটো এটা ইক' পাৰ্ক মানে এটা নাম দিয়া হৈছে এইটো এখন পাৰ্ক বনাব তো ইয়াতে টেণ্ডাৰ হৈছে টেণ্ডাৰ মানে কোনোবাই টেণ্ডাৰ লৈছে ঠিকাদাৰ ইয়াতে সেই বনাব পাৰ্ক বনাব তো পাৰ্ক বনাবলৈ এটা পাৰ্মিশ্যন দিয়া হৈছে তো লাষ্ট মুহূৰ্তত মানে পাৰ্মিশ্যন কেনেকৈ পালে সেইটো হয়তো গম নাপালোঁ তো ভালেই হৈছে যি হৈছে পাৰ্মিশ্যন পাইছে লগতে এটা কথা কওঁ আপোনালোকক যে এই বছৰ মানে ইমান এটা গেডাৰিং হ'বলৈ দিয়া নাই ইয়াতে তো যিহেতুকে গেডাৰিং হ'বলৈ দিয়া নাই তাৰমানে আমাৰ এই ল'ৰাবিলাক ৰাখিছে বিসৰ্জন দিয়াৰ বাবে তো এনে কিছুমান মানে কি হয় মানে প্ৰত্যেক বছৰ মানে এনে গেডাৰিং হৈ যায় গেডাৰিং মানে ল'ৰাবিলাক মানে উৎপাত কৰাৰ পিছত মানে কাজিয়া ফেচাল তেনেকৈ কিবা এটা হৈ যায় এনেতো জানে বিসৰ্জন বুলি ক'লে লাৰু চাৰু কিবা কিবি খোৱা হৈ যায় তো সেইকাৰণে এইবাৰ পাব্লিকৰ থ্ৰুদি ৰখা নাই তো অলৰেডি মানে ৰখা হৈছে আমাৰ কিছুমান ল'ৰাক ৰখা হৈছে ইয়াতে বিসৰ্জনৰ বাবে তো সেইবাবে এতিয়া এইবাৰ অকণমান পৰিপাটি হৈছে ভাল লাগিছে বস্তুবিলাক ধুনীয়াকৈ কৰিছে এৰেঞ্জমেণ্ট কৰিছে কমিটি বন্ধুসকল এই পৰিৱেশটো কেনেকুৱা লাগিছে আপোনালোকৰ কমেণ্ট ছেকশ্যনত জনাবচোন মোৰ কিন্তু খুবেই ভাল লাগিছে কাৰণ কিয়নো দেৱী দুৰ্গা মাৰ ভক্তসকলে এনেদৰে পূৰা মানে ব্যস্ত হৈ গৈছে বিসৰ্জন দিয়াৰ বাবে তো এয়াই আছিল দেৱী মাৰ বিসৰ্জন আজিৰ যিহেতু আজি দশমী হয় তো দশমীটো বিসৰ্জন দিব লাগিব দেৱী মা তো বন্ধুসকল এয়াই আছিল দুৰ্গা মাৰ বিসৰ্জন তো আপোনালোকে নিশ্চয় দেখিলে বিসৰ্জন কেনেকৈ দিয়া হৈছে কেনেদৰে কৰা হৈছে তো গতিকে আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ তো ভিডিঅ'টো যদি আপোনালোকে চাই কেনে ভাল পাইছে বা পচন্দ কৰিছে গতিকে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্টছ কৰিব এণ্ড শ্বেয়াৰ কৰিব তো মোৰ নতুন চেনেল হয় তো চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো গতিকে আজিলৈ ভিডিঅ'টো সামৰিছোঁ বাই বাই গুড নাইট টেক কেয়াৰ